এই মুহূৰ্তত দিব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। গোলাঘাটৰ বদলিপাৰা নিঃসংগ হত্যাকাণ্ডৰ ঘটনা। দিন দুপৰতে হত্যা কৰি থৈ গ'ল এজনক, আন এজন সংকটজনক। বাদুলিপাৰাৰ বুঢ়াগাঁৱত সংঘটিত হৈছে এই ঘটনা। ভুৱনেশ্বৰ গগৈ আৰু দেৱী গগৈ নামৰ দম্পতীক হত্যাৰ চেষ্টা। লোকজনে বাৰীত পাণ পাৰি থাকোঁতে আক্ৰমণ কৰে চোকা অস্ত্ৰৰে, আনহাতে মহিলাগৰাকীক ঘৰৰ ভিতৰতে আক্ৰমণ কৰে। অতি সংকটজনক অৱস্থাত প্ৰেৰণ কৰা চিকিৎসালয়লৈ। আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জনতাৰ আৰু ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে। আমি ওচৰ ঘৰৰ মানুহ হয়, যেতিয়া আমি মানে যেতিয়া হুলস্থুল হৈছে তেতিয়াহে দেখিছো যে তেওঁলোকৰ ঘৰত মানে দুজন মানুহ মাৰি পেলাই থৈছে। তেওঁলোকক মাৰি একদম তেজে লুটুপুটি হৈ আছে। আৰু এক মাহ 10 ঘটনাটো আজি প্ৰায় 10টা বজা মানে এজন মানে ঘৰৰ ভিতৰত একদম বুঢ়াদলিত একদম পিছ জেগা একদম বুঢ়াদলিত মহিলাগৰাকীক মানে বুঢ়াদলিতে মানে মাৰিছে। আৰু পিছত দেখিছো যে আমি মানে তেওঁলোকে মানে পাণ পাৰি আছিল, পাণ পৰাৰ পৰা নামি অহাৰ যিখন বাৰী যিখন জপনা আছে সেই জপনাখনৰ সন্মুখতে তেওঁলোকে মাৰি পেলাই দিছে গোটেই তেজৰ। মানুহজনৰ নাম হ'ল ভুৱনেশ্বৰ গগৈ, এনে পিটি বুলি কয়। তেওঁ বৰ্তমান মৃত্যু হৈছে। তেওঁ ধেমাজি পত্নী বৰ্তমান জীৱিত অৱস্থাত আছে। এতিয়া বৰ্তমান কিমান কি হৈছে আমি সংকটজনক। কাৰণ যিহেতুকে আমাৰ এই বুঢ়াগাঁও অঞ্চলত আজিলৈকে 4জন ব্যক্তি এতিয়ালৈকে হত্যা হৈছে। এমাহৰ আগত এটা হত্যা হৈ গৈছে। তেওঁলোকে মই হিমন্ত বিশ্ব শৰ্মাই এতিয়াও অনুৰোধ জনাব বিচাৰো যে তেওঁলোকে কিয় দেৰগাঁও থানা কিয় আজিলৈকে তেওঁলোকে যি 1 মাহৰ আগতে আজি যিটো হৈ গ'ল সেইটো তাত মানে থানাৰ কোনো এজন ব্যক্তি তালৈ নাহিলে। খুদ মই আমাৰ ঘৰৰ ওচৰতে যি আজি 1 মাহৰ আগত হৈ গৈছে, আমাৰ ঘৰত এই 10 দিনৰ পিছত আমাৰ ঘৰত দলিগুটি মাৰিছে। দলিগুটি মাৰোতে মই থানাত নিজে গৈছো। এইটোতো আমি নাজানো, কোনে কেনেকে জানিব, প্ৰশাসনে জানিব, প্ৰশাসনে কেনেকুৱা ধৰণে কি কৰে আমিতো নাজানো। কাৰণ আমিতো এইবিলাকতো আমি ব্যৱসায় মানে আমিতো য'ত ত'ত ঘূৰি ফুৰো, সেইটো দুবিটাই মাৰি থৈ গৈছে। কাৰণ সেইকাৰণে আমি কৈছো যে প্ৰশাসনে এইটো অন্ততঃ উচিত বিচাৰ কৰক। হয়, আমি জিন্তু গগৈ অনুৰোধ কৰিছো, আমি প্ৰশাসনক অনুৰোধ জনাইছো যে আপোনালোকে আমাক এটা উচিত বিচাৰ দিয়ক। কাৰণ আমাৰ গোটেই অঞ্চলটোত আমাক নহ'লে এইটো এটা বৰ বেয়া ধৰণৰ প্ৰভাৱ পৰি আছে। কাৰণ আমি কোনো এজন মানুহ মতা মানুহ আমিতো প্ৰায় আমি নাথাকোৱে, আমিতো বাহিৰলৈ গুচি যাওঁ ব্যৱসায় সংক্ৰান্তত হওক, চাকৰি সংক্ৰান্তত হওক। সেই গতিকে আপোনালোকে এটা উচিত বিচাৰ কৰক। আৰু প্ৰধানকে মই অতুল বৰা ডাঙৰীয়াকো মই এটা অনুৰোধ জনাব বিচাৰিছো যে আপোনাৰ নিজৰ সমষ্টি, এইটো নিজৰ সমষ্টিত আপুনি কিয় আজিলৈকে এই কথাটোতো আপুনি নুশুনা নহয়। আপোনালোকৰতো বিষয়ববীয়া ইয়াত আঞ্চলিক বিষয়ববীয়া আছে, আপোনালোকৰ ডিষ্ট্ৰিক্ট বিষয়ববীয়া আছে। আপোনালোকেতো আপুনি কিয় মনে বহি আছে? আপুনি মনে বহি থকাৰ কাৰণটো কি? আপোনাৰ বিষয়ববীয়াসকলে আপোনালোকক জনোৱা নাই নেকি? আপোনাৰ সমষ্টি নহয় নেকি? আপুনি অকলে কি ভোটৰ কাৰণে এই কামটো কৰি আছে নেকি? এতিয়া আমাৰ নিজৰ ঘৰৰ মানুহে তেওঁলোকে আমি বাৰী পিছপিনে আমাৰ ঘৰ সিহঁতৰ ঘৰ চিঞৰবাখৰ শুনি পেলাই গৈছো। তাত গৈ পেলাই দেখিছো যে মানুহজনী ভিতৰত পৰি আছে আৰু মানুহজন বাহিৰত বাৰীত পেলাই থৈছে, চুচুৱাই পেলাই। তাৰপিছতে ওচৰৰ ভতিজাজনীয়ে দেখিলো বুলি তাই নিজৰ ভতিজাক দেখিছো বুলি কৈছে, চিঞৰবাখৰ লাগিছে। তেতিয়া আমি চিঞৰবাখৰ শুনি গৈছো, দেখিছো গোটেই এনেকুৱা। আজি এমাহৰ আগত আমাৰ ঘৰৰ ওচৰতো সেয়া তেনেকে পেলাই থৈ গৈছে সেইজন হেৰি কৰিছো। তাৰপিছতে সেইজনীও তেনেকে মৰিলে। এতিয়া আমাৰ এনেকে হলে আমি মাইকী মানুহ থাকিব নোৱাৰো নহয় ঘৰত। সেইকাৰণে আমাক ন্যায় লাগে। মুঠৰ ওপৰত দিনতে সুৰক্ষিত নহয়। আৰু মতা মানুহ বিলাকতো ঘৰত মাইকীজনী পহৰা দি থাকিলে নহব, সদায় মাইকী মানুহ সদায় থাকিব লাগিব না ঘৰত নিজৰ কাম কৰি মেলি। সেইটো কাৰণে ভয় সংখ্যা ঢুকিছো মানে আগফালে তলা লগালে, যদি আমি আগফালে তলা লগাই থওঁ পিছফালৰ পৰা আহি যদি আমাক মাৰি দিয়ে তেতিয়া কি হব? পিছত আগতে ঘটি আছে, আগতে আজি এবছৰৰ আগত 2টা ঘটনা ঘটিছে। এটা 6 মাহৰ আগত মহিলাক মাৰিছে, তাৰপিছত নেক্সট মাৰিছে পুৰুষজনক, 6 মাহৰ পিছত মানুহজনক মাৰিছে। তাৰপিছত আজি এবছৰ এতিয়া এই হেৰি তাৰিখে আপোনাৰ বহাগৰ 6 তাৰিখে সন্ধিয়া 6টামান বজাত দেখিছো আমাৰ একদম কাষতে মাৰিছে এজনো ইয়াৰ বাৰী পিছফালে। আমাৰ নিৰাপত্তা একেবাৰে নাইকিয়া হৈছে। সেইকাৰণে আমাক ন্যায় লাগে, মুঠৰ ওপৰত ন্যায় লাগে। আমি একো নাজানো, মুঠৰ ওপৰত ন্যায় লাগে। অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই। অসম চৰকাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা এজনী ছোৱালী আজি 13-14 বছৰৰ আগত টেটু চেপি মাৰিলে। কিন্তু মোক বহুত মানুহে ক'লে যে গাঁৱৰ বন্ধা মাৰিব, আপোনালোকে নুলিয়াব। আপোনালোক দেৰগাঁৱত, আমি দেৰগাঁৱত আছিলো, গম পাই। মোক কৈছে আমি ইয়াত থাকিম, আপোনালোক দেৰগাঁৱত থাকিব, আমাক শত্ৰুতা নকৰিব। কিন্তু এতিয়া মানুহ মাৰি আদায় কৰিছে। কিয় কাৰণে কৈছে? তেতিয়া যদি এইবিলাক ধৰি লৈছে নহয়, ইমানখিনি হ'বলৈ নাপায়। অতুল বৰা অতুল বৰা
DGP হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই